আপোনালোকে মোৰ ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰিব, ফ'ল' কৰিব দেই গাইজ। নহ'লে মনটো বহুত বেয়া লাগে, আপোনালোকে লাইক নকৰে, কমেণ্ট নকৰে, শ্বেয়াৰ নকৰে, বহুত বেয়া লাগে মনটো। নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ন, আপোনালোকে অলপ ছাপোৰ্ট কৰিলেহে মানে ভাল লাগিব। সেইটোকে যদি আপোনালোকে বুজি নাপায় আৰু আগবাঢ়িব বিচাৰিছোঁ, আগবঢ়াই দিব। হাই গাইজ, আমি এতিয়া বজাৰ কৰিবলৈ যাব লৈছোঁ। দিনত মানে সময় নাপাওঁ যে, সেইটো কাৰণে ৰাতিয়ে যাবলৈ ওলাইছোঁ আৰু। ৰাতি বৰষুণ দি পিনে গোটেই সন্মুখডোখৰ মানে বেয়া কৰি থৈছে। মানে যাবলৈ বৰ দিগদাৰ হয়। ওলাইছোঁ আৰু আপোনালোকে চাই থাকক আমি কিনো বজাৰ কৰোঁ। ইয়াত দোকান বন্ধ হ'ল আৰু চবটো। বজাই আৰু আমি এতিয়া যিহেতু ৰুমত থাকোঁ, গেলামালৰ বস্তু আছে কৰিবলগীয়া। খাইছোঁহি আৰু গাড়ীত আহিলে মানে চুলিবোৰ বেয়া হৈ যায় যে, সেইকাৰণে তেলটো আকৌ ভাল আছে যদি নালাগে। তেল ভৰাম বুলি ভাবিছোঁ, এয়া তেল ডিপুৱে বন্ধ কৰি দিলে। আমাৰ এতিয়া তেল ভৰাবলৈ তেল ডিপু বিচাৰি ফুৰিছোঁ। বিশাল সোমাম বুলি ভাবিছোঁ, এতিয়া বিশালত দিয়ে নে নিদিয়ে সোমাব ভয়, বন্ধই কৰিলে নেকি। হা খুলি এইখন কেনেকৈ গৈছে অটোখন দেখিলে? বিশালত নোসোমালে আৰু সোমাব দিয়ে নে নিদিয়ে জানো, সেইটো কাৰণে নগ'লোগৈ আৰু। এতিয়া ক'ত পাৰোঁ খোলা আছে আৰু এনেকুৱা হেৰিতে সোমাওঁ নহ'লে এনেকুৱা
গাইছ আমি এতিয়া দোকান এখন চাই পিনে বজাৰটো কৰি লওঁ দেই। বাই বাই। বৰষুণে পালে আমাক এতিয়া আমি গেলামালৰ বজাৰ কৰিব পাৰিলোঁ বাৰু, চব্জি বজাৰ কৰিব নহ'ল। যিহে দাম কৈছে বিহু বুলি এবাৰ এটা জাতিলাউত কৈছে কিমান 80 বুলি কৈছে নহয়, 80 টকা কৈছে। ইমানেই বেছি কৰি দিছে আৰু সেইকাৰণে নল'লোৱে। এতিয়া দোকানে বন্ধ কৰিলে দেখিছা নে তুমি? কিনিম বুলি ভাবিছিলোঁ, মাছ অলপ দোকানে বন্ধ কৰিলোঁ। ইয়াত অকণীয়া পাপৰ পাৰ হ'লে বাদ দিয়া আৰু পাৰ হৈ আহিলা আৰু। গাইজ বৰষুণত তিতি তিতি কি বন্ধ ব'লা আকৌ, বন্ধ নালাগে আৰু ব'লা। বিস্কুট চিস্কুট কিনা নহ'লে ক'ৰবাত খোলা থাকিলে লৈ ল'ব লাগিব। তাত বিলাহী পাইছিলে, গাড়ী আহি আছে। খামগে এতিয়া ঘৰত গৈ গাইজ। লাইটটো ভাল লাগিছে। ই অকলে দেখিছে গাইজ, অকলে অকলে ফটো মাৰিব বিচাৰিছে। কেনেকুৱা ধৰণৰ মানুহ হ'ব লাগিব কওকচোন বাৰু। মই নামাৰো কৈছোঁ ন গাইজ, ইও নেমাৰিব লাগে, মই নেমাৰো কৈছোঁ যে নেমাৰিব লাগে। মোৰ মন নাই যোৱা মানে, এতিয়া মোৰ নামিবলৈ মন নাই যোৱা দেই গাইজ, সেইটো কাৰণে বেলেগ একো নাই। ঠাণ্ডা ঠাণ্ডা চব বন্ধ। ম'ম' খাম বুলি ভাবিছিলোঁ, বন্ধ। ফুচকাটো এতিয়াতো নোলায় খাবলৈ ভাল নালাগে। আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ হা, এসপ্তাহমান হ'ল নাই বাৰু, মানে ৰাতি ওলোৱা নাই বিশেষকৈ, আজি ওলাই আহিছোঁ আৰু। ওলালোঁ যদিও একো নাপালোৱে, একো মানে চব বন্ধ হ'লগৈ, একো খোলাই নাথাকিলে। আলু চপ খাবলৈ মন গৈছিলে, আলু চপ খাম বুলি ভাবিছিলোঁ গাইজ। আলু চপ নাপায়, পিঁয়াজি নাপায়, কি পায় নহ'লে কি পায়? আমি মানে যিটো পায় সেইটো আমি লৈ আহিলোঁ, এইটোহে পায় অকল। তেল ভৰাব নোৱাৰিলোঁ, ডিপু বন্ধ গাইজ। সেয়া ডিপু, এইটো বৰালি ডিপু বুলি কয়। বৰষুণ অকণ অকণ দি আছে মানে, সেইটো কথাটো। আমি আহি আছোঁ আৰু আপোনালোকে চাই থাকিব। গাড়ী এখন আহি আছে পিছত, হৰ্ণ মাৰি আহিছে, কিন্তু আমি গম পাওঁ যে, কাৰণ আমি হেৰি কৰিছোঁ ন, আমি গাড়ী চলাই আহি আছোঁ। কিন্তু তিহঁতে হৰ্ণ মাৰিছে, কি কাৰণে হৰ্ণ মাৰিছে হা? আমি আহি আছোঁ ন, গাড়ী মটৰ ভিৰ নাই নহয়, সিহঁতি হৰ্ণ মাৰি দিছে, কি মানে? আপোনালোকে মোৰ ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰিব, ফ'ল'ও কৰিব দেই গাইজ। নহ'লে মনটো বহুত বেয়া লাগে, আপোনালোকে লাইক নকৰে, কমেণ্ট নকৰে, শ্বেয়াৰ নকৰে, বহুত বেয়া লাগে মনটো। নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ন, আপোনালোকে অলপ ছাপোৰ্ট কৰিলেহে মানে ভাল লাগিব। সেইটোকে যদি আপোনালোকে বুজি নাপায় আৰু আগবাঢ়িব বিচাৰিছোঁ, আগবঢ়াই দিব। দবাপিটা বৰষুণ আহিব কৈছে, মই ভিডিঅ' বনাই ষ্টাৰ্ট কৰি আছোঁ হা গাইজ। বৰষুণত তিতি তিতি আহি আছোঁ, মজা বেলেগ আৰু, ফিলিং বেলেগ আৰু। খালি ভাল নহয় মনটো। চৰি গাইজ। পাবহি হৈছে আৰু বৰষুণো দিছে লগতে।
মনটো অলপ ভাল লাগিছে দেখি আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ ষ্টাৰ্ট কৰিছোঁ মানে এতিয়া মানে শেষেই হ'ব ভিডিঅ' বনাইছোঁ দেখি ষ্টাইলত কৈছোঁ বুলি নাভাবিব হা মই এনেকৈয়ে কওঁ নহয় মিছাকৈ কৈছোঁ মই ষ্টাইলত কৈছোঁ সঁচাকৈ মই ষ্টাইলতেই কৈছোঁ মোবাইলত বোলে পানী সোমাব কি কৈছিলা বাৰু একো নাই কোৱা বোলে মোৰ মোবাইলটো টেনশ্যন নাই মোৰ এইটোহে টেনশ্যন এইটো তিতিছে নহয় বিশেষকৈ খোৱা বস্তুটো ভাল মোবাইলটোতে তিতিছে মোবাইলটো তিতিলেও তিতকা একো নাই ন গাইজ আপোনালোকে ছাপোৰ্ট কৰিব নতুন ল'ম আৰু হয় নাই গাইজ বাই বাই এতিয়ালৈ বাই বাই ৰুম গৈ খাই গৈ বৰষুণত তিতি এই ৰাস্তাটো মানে বহুত বেয়া সেইটো কাৰণে মোৰ ভাল নালাগে আকৌ দৰ্জাখন খুলি লওঁ গাইজ ইয়াতে ৰাখোঁ আৰু ভিডিঅ' এতিয়া আমি খাব লৈছোঁ দেই এয়া দেখিলে নহয় কি আনিলোঁ এতিয়া খাম আৰু হয় নাই ফটোকপি মাৰি লওঁ দেই গাইজ খাই লওঁ তাৰপিছত